আমি এগৰাকী দুষ্ট দমন আৰু সন্তক পালন কৰাই আমাৰ প্ৰধান কৰ্তব্য। ধৰ্মৰ বিলোপ ঘটি পৃথিৱীত যেতিয়া অধৰ্মৰ হয় প্ৰাদুৰ্ভাৱ, তেতিয়াই আৱশ্যক হয় আমাৰ নতুন এনে সংকটে দেখা দিয়াত উপক্ৰম হৈছে। সৃষ্টিকৰ্তাৰ পৰা পৰিয়ালবোৰ দুৰ্জনাপুৰে অমৰাৱতী আক্ৰমণ কৰি দেৱেন্দ্ৰ দেৱতলৈ পোৱাত অভিপ্ৰায় কৰিছে। অৱশ্যে দুৰ্জনৰ নিধনৰ সময় সমাগত। অন্তৰ্যামী ৰূপে সকলো বিদিত আহিছো আমি জানিছে নিশ্চয়। বাৰু জানিব পাৰোনে প্ৰভু এইবাৰ সফৰত থকাৰ সৌভাগ্য তাৰ ভাগ্যৰ মিলিছে? বুজা নাই মুনিবত, বাক্যৰ চতুৱনি এৰি সকলো খুলি কোৱা। কেনেভাৱে ঠাই লয় তোমাৰ মনত? অন্তৰ্যামী নাৰায়ণে যেতিয়া বুজিও নুবুজাৰ ভাও ধৰিছে, তেন্তে কওঁ শুনক প্ৰভু। স্বৰ্গৰ মাজৰ ধৰ্মপ্ৰাণ প্ৰজাসকলে অনাচাৰী অধৰ্মীৰ হাতত নাৰায়ণৰ বিদিতে লাঞ্ছনা ভুগিব লগা হৈছে কিয় প্ৰভু? এই ক্ষেত্ৰত প্ৰভু উদাসীনতাৰ কাৰণ। আৰু নুবুজিলো প্ৰভু নিজ ভক্তক দুৰাচাৰীৰ হাতত তুলি দি কিয় ৰং চাইছে? বৰ্তমান জগত পিতাৰ পৰা দুৰ্জনাপুৰে লাভ কৰা অজেয় বৰৰ কথা নিশ্চয় প্ৰভুৰ অবিদিত নহয়। সেই কথা অৱশ্যে বিদিত, কিন্তু হে দেৱৰ্ষী প্ৰভু, সৃষ্টিকৰ্তাৰ কাৰ্যত হস্তক্ষেপ কৰাটো জানো উচিত হ'ব? নাৰায়ণ নাৰায়ণ, সেইবুলি প্ৰভু সৃষ্টিক ধ্বংস হ'বলৈ এৰি দিবনে প্ৰভু?
তেন্তে তেন্তে আমিনো কি কৰিব পাৰোঁ? প্ৰভু, জগত কৰ্তাৰ ওপৰত সৃষ্টি আৰু দায়িত্বৰ যদি ন্যস্ত কৰা হয়, সৃষ্টি আৰু ধ্বংসৰ মাজত অৱস্থান কৰি কাৰ্যনিৰ্বাহ কৰিবলৈ পালন কৰ্তাৰ দেখোন কোনো কৰুণাই নাথাকিব। তুমি বৰ চতুৰ নাৰদ। শুনা, তুমি মোৰ প্ৰিয় ভক্ত। নাৰায়ণ নাৰায়ণ। সৃষ্টিৰ ৰহস্য তোমাক নকৈ কাক কম? শুনা, একমাত্ৰ ব্ৰহ্মাৰ ইচ্ছা অনুসৰি আজি ত্ৰিজগত পৰিচালিত। নাৰায়ণ নাৰায়ণ। বৰ্তমানৰ কাৰ্যসমূহ তেওঁ ইচ্ছা অনুসৰি কৰণীয় পথলৈ ধাৱমান হৈছে। হে দেৱৰ্ষি, প্ৰভু, দুৰ্যোধনাসুৰৰ অজেয় লাভৰ কাৰ্যত ভৱিষ্যত সঁচাই ভয়াবহ। অৱশ্যে সৃষ্টিক নিয়াৰিকৈ পৰিচালনা কৰিবলৈ আৰু ভাৰসাম্যতা ৰক্ষা কৰিবলৈ ইয়াৰ অতি প্ৰয়োজন। সেইকাৰণে মোৰ প্ৰিয় ভক্তসকলক কেতিয়াবা কেতিয়াবা অনিচ্ছা স্বত্বেও লাঞ্ছনা ভোগাব লগা হয়। অৱশ্যে এই সৃষ্টিৰ পৰিচালনাতহে সম্ভৱ। হে দেৱৰ্ষি, দুৰ্যোধনাসুৰৰ বাবে চিন্তা নকৰিবা। অচিৰে সত্যৰ পুৰুবংশীয় প্ৰতাপী ৰজা দুষ্মন্তৰ হাতত দানৱৰ প্ৰবাদ হ'ব। অৱশ্যে দুৰ্যোধনৰ হাতত দেৱৰাজে কিছুদিন কষ্ট ভোগ কৰিব লাগিব। প্ৰভু, দানৱৰ নিধন মানৱৰ হাতত ই জানো সম্ভৱ? প্ৰভু, নিশ্চয় সম্ভৱ। পূৰ্ণ ব্ৰহ্মৰ কোনো কায়িক ৰূপৰ পৰা অনাচাৰে বৰ লাভ কৰিলে অপপ্ৰয়োগৰ শাস্তি বিধান আছে। নাৰায়ণ নাৰায়ণ। দুষ্টৰ বৰ লাভ মানে মৃত্যু লাভ দেৱকী। সেইকাৰণে বৰ্তমান দুৰ্যোধনৰ নিধনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে বিশ্বামিত্ৰৰ ঔৰসত আৰু মেনকাৰ গৰ্ভত শকুন্তলাই জন্ম লৈছে কন্দমুনি। প্ৰভু, দানৱৰ নিধনৰ কাৰণে এফালে দুষ্মন্ত্ৰ আৰু আনফালে শকুন্তলাৰ জন্ম। প্ৰভু, কথাটোহে বুজি নাপালো। বুজিবলৈ অপেক্ষা কৰা। ভাল প্ৰভু, এই ক্ষেত্ৰত আমাৰ কৰণীয় নিশ্চয় আছে। যথা সময়ত তুমি ইন্দ্ৰ আৰু দুষ্মন্তৰ মাজত যুগসূত্ৰ স্থাপনত সহায় কৰিবা। ভাল প্ৰভু, তাতে এতিয়া বিদায়হে মাগিলো। শুনা দেৱৰ্ষি, দেৱতাসকলক সহস্ৰ ৰূপ লৈ পোৱা মত্যধামত পুৰুবংশীয় ৰজা দুষ্মন্ত আৰু কন্দমুনিৰ আশ্ৰমৰ পালিতা কন্যা শকুন্তলাৰ হৃদয়ত প্ৰৱেশ কৰাই দুয়োৰে মিলন ঘটাই পুৰুবংশৰ ইচ্ছা ব্যৱস্থা কৰা হ'ব। পাছত আমাৰ দেশলৈ অপেক্ষা কৰিবা। এতিয়া তাকে বিদায়হে মাগিলো। হে